Hello guys, welcome back to my YouTube channel Hero the Instructor. Bolok আজি অকমান মোল্ডৰ কাম কৰো। মোল মানে আমাৰ ইয়া একোৱা গ্লাছৰ মোল এটা ইনজেকশন মোল্ডিংত আপোনাৰ গ্লাছ ওলাব। গ্লাছ কেনেকৈ ওলায় সাধাৰণতে ঘৰৰ মানুহ ৰেষ্টুৰেণ্টত যে এই গ্লাছত যে পানী খায় এই গ্লাছবিলাক কেনেকৈ ওলায় কেনেকৈ বনায় কি মেচিনত বনায় তাৰ বিষয়ে আপোনালোকক দেখুৱাম। ঠিক আছে। The 1, 2, 3, 4. এইটো মোল মেইনটেনেন্সত আছিল। এইটো গ্লাছৰ মোল আমি যে পানী খোৱা গিলাছ এই গ্লাছৰ মোল একচুৱেলি মোলটোৰ নাম হ'ল একোৱা গ্লাছ। এইখন আমাৰ কেং এইটো আমি কেঙৰ সহায়ত মোলটো এতিয়া লোড কৰিম। একচুৱেলি মোলটো মেইনটেনেন্সত আছিল এটা পাৰ্ট মেইল পাৰ্টটো মানে আপোনাৰ কোৰ পাৰ্টটো মেইনটেনেন্সত আছিল এয়াৰ যিটো পিনৰ প্ৰব্লেম। গতিকে আহকচোন এতিয়া আমি মোলটো লোড কৰোঁ। উঠিব লাগে যাতে আপোনাৰ এলাইনমেণ্ট কৰোঁতে যাতে ক'তো প্ৰব্লেম নহয়। কেতিয়াবা কি হয় মোল্ডৰ যেতিয়া ক্লিনখনেৰে আমি ওপৰত উঠাই থাকোঁ বা তলত নমাই থাকোঁ তেতিয়া কেতিয়াবা হঠাৎ কি হয় অলপ খুন্দা খাব পাৰে কিবা হ'ব পাৰে মানে বেলেঞ্চিংটো ভাল থাকিব লাগে। যাতে মেল পাৰ্টটো যাতে ফিমেল পাৰ্টত খুন্দা নাখায় বা প্লেটত খুন্দা নাখায় এয়া চাওক। এতিয়া মেনুৱেলি আমি মোলটো ফিমেল পাৰ্টত সোমোৱাই দিম। ক্লেম লগোৱা হোৱাৰ পিছত এতিয়া মোৰ বন্ধু সতীৰ্থ আৰু অপাৰেটৰ এতিয়া পানী লাইন লগাই আছে। এইটো আমাৰ ইনলেট আৰু আউটলেট ৱাটাৰ বৰ্মেন চিলাৰৰ
আৰু এইটো হিট এক্সচেঞ্জাৰ, এইটো এই পিছফালে আপোনাৰ মল্ডৰ কাৰণে পানী ইনলেট আউটলেট, এয়া ফেষ্টো পাইপ, ফেষ্টো পাইপ ফেচনিবৰ বাবে ইনলেট এণ্ড আউটলেট, ৰেডটো হ'ল আউটলেট এণ্ড ব্লুটো হ'ল ইনলেট। ঠিক আছে, কুলিং লাইনৰো মোল্ডৰো ভাগ আছে, তোমাৰ ইনলেট আউটলেট, ঠিক আছে। এয়া আমাৰ ডিক্লেন সম্পূৰ্ণ, এইবিলাক সম্পূৰ্ণ আহিলে কথাটো হ'ল কি, এতিয়া আমি মোল্ড এডজাষ্টমেণ্টৰ মোল্ডটো অপেন কৰিম। এতিয়া মোল্ডটোক আমাৰ টনেজৰ প্ৰয়োজন, মোল্ড এডজাষ্টমেণ্ট কৰিব লাগিব। মোল্ড এডজাষ্টমেণ্ট কৰিবলৈ আপুনি কি কৰিব, এইটো হ'ল আমাৰ ইলেক্ট্ৰনিকেল UPS 140, ঠিক আছে। আপুনি কি কৰিব, মোল্ড এডজাষ্টমেণ্ট আপুনি ক্লেম্পিঙৰ পেজত যাওক। এতিয়া ইয়াতে ক্লেম্পিং পজিশ্যন দেখা আছে আপোনাৰ 280, ঠিক আছে। মানে আমি তাৰমানে মোল্ডৰ অপেনিং পজিশ্যন আমি কিমান দেখাইছোঁ 280 mm, 280 mm তাৰ লগতে আপুনি ইয়াতে এটা কাম কৰক, এইটো কৰক আপুনি 275 mm কৰিলোঁ, আমি এইটো 270 কৰিলোঁ, 265 কৰিলোঁ, ঠিক আছে। এতিয়া আপুনি হাই প্ৰেছাৰ কিমান দিব, হাই প্ৰেছাৰৰ লগতে আপোনাৰ হাই প্ৰেছাৰ আমি দিছোঁ 65, ইয়াতে মিনিমাম 0 এণ্ড মেক্সিমাম 140, তাৰ লগত আপুনি কেলকুলেশ্যন কৰি কিনে কিমান ধৰণে যাব সেইটো আপুনি কেলকুলেশ্যন কৰিব লাগিব, ঠিক আছে। এতিয়া আমি মোল্ড এডজাষ্টমেণ্ট কৰিম। মোল্ড এডজাষ্টমেণ্ট কৰিব হ'লে এইটো মোল্ড এডজাষ্টমেণ্ট দুবাৰ টিপি দিয়ক, দেন মোল্ড ক্লজ কৰি দিয়ক। এতিয়া আপোনাৰ মোল্ড এডজাষ্টমেণ্ট হৈ আছে। এতিয়া ইয়াতে কি লিখিছে, ফিনিছ। এতিয়া আমাৰ মোল্ডটো ক্লেম্পিং ফ'ৰ্চ লৈ ল'লে, ঠিক আছে, টনেজ লৈ ল'লে। এতিয়া আমি হাণ্ডত লৈ কিনে ক্ল'জ কৰি চাব পাৰোঁ মোল্ডে টনেজ লৈছে নে নাই। এতিয়া আপুনি টনেজ লৈছে নে নাই ভালকৈ আপুনি কেনেকৈ গম পাব, ইয়াৰ ক্লেম্পিং ফ'ৰ্চৰ এইটো এংগুল চাব পাব, ঠিক আছে। মোল্ড অপেন, আপোনাৰ মোল্ড অপেন হৈ গ'ল। তেতিয়া আপুনি মোল্ড যেতিয়া ক্ল'জ কৰিব এই এংগুলটো চাব, ঠিক আছে। এইটো হ'ল মেইন কাৰণ টগল ছিষ্টেমৰ, এইটো আপুনি চাব লাগিব। চবৰে ৰেম টাইপৰো বেলেগ, টগল টাইপৰো বেলেগ। এতিয়া হৈ গ'ল। এতিয়া আমাক দৰকাৰ হ'ব চিলিকন স্প্ৰে। এইটো প্লাষ্টিক ইণ্ডাষ্ট্ৰী যোনে যোনে কাম কৰে সেইটো জানে যে চিলিকন স্প্ৰে কিয় ব্যৱহাৰ কৰে, এইটো ক'ব দৰকাৰ প্ৰয়োজন নাই। তথাপিও মই কওঁ যে সাধাৰণভাৱে কওঁ যে এইটো ৰিলিজৰ কাৰণে হয়, প্ৰডাক্ট ৰিলিজৰ কাৰণে। প্ৰডাক্ট ৰিলিজ এতিয়া আমি ৰিলিজ
প্ৰথম কথা মনত ৰাখিব যে ফাৰ্ষ্ট টাইম যেতিয়া আমি ট্ৰাই মাৰিম ন, মানে ফাৰ্ষ্ট টাইম যেতিয়া আমি মলটো ট্ৰাই মাৰিম তেতিয়া পানী এই যে আমি যে পানী যে লগাইছোঁ কুলিঙৰ লাইন, এই কুলিং লাইনটো কেতিয়াও অন নকৰিব। ফাৰ্ষ্ট টাইম আপোনাৰ 10-15 চত আপুনি পানী নিদিয়াকৈ ৰানিং কৰক। আৰু মলটোৰ কিবা যদি ডাষ্ট চাষ্ট আছে চাই ল'ব, ডাষ্ট চাষ্ট আপুনি মলটো ক্লিন কৰি ল'ব। ঠিক আছে। ঠিক আছে পিছত এতিয়া আহক এটা কি কৰিছে নহ'লে মটৰ এই গাড়ী চেম্পুলতো কৰিব পাৰে বা হেণ্ডতো কৰিব পাৰে। এতিয়া বৰ্তমান মই হেণ্ডতে পাৰ্কিং কৰিম। আৰু পাৰ্কিং কৰাৰ আগত পাৰিলে আপুনি হাইলৈ গৈ পানী যাতে মেটেলটো লাগি নধৰে। এয়া হাইলৈ গৈ দিলে লাগিব। সেইটো হ'ল আমাৰ বেৰেল ইঞ্জেকশ্যন পানী চব ইনজেক্ট কৰিলোঁ, লেভেলিং কৰিলোঁ। লেভেলিং কমপ্লিট এণ্ড চাক বেক আৰু এটা কথা মনত ৰাখিব, যেতিয়া মল লোড কৰিব না, যেতিয়া মল লোড কৰিব তেতিয়া আপুনি এটা কথা মন কৰিব যে এইটো হ'ল আপোনাৰ লংবেডিং ৰিং। ঠিক আছে। ইয়াতে আপোনাৰ স্ক্ৰু বুচৰ আৰু নজেলৰ, ঠিক আছে, নজেলৰ ৰেডিয়াছ সমান থাকিব লাগিব। যদি আপোনাৰ ৰেডিয়াছটো আৰু স্ক্ৰু বুচৰ ৰেডিয়াছৰ লগত মিল নাখায় তেতিয়াহ'লে আপোনাৰ লিকেজ হ'ব পাৰে। মলটো চেট এতিয়া আমি শ্বট মাৰিব পাৰোঁ। শ্বট মাৰাৰ আগত আপুনি এতিয়া কি কৰিব, আপোনাৰ প্ৰথম কথা হ'ল আমি ক্লেম্পিং গেজৰ কাম কৰিলোঁ। ক্লেম্পিং গেজৰ আমি ছেটিংটো কৰি দিলোঁ। এতিয়া আপুনি কৰিব লাগিব ইনজেকশ্যন। ঠিক আছে। ইনজেকশ্যন স্পীড প্ৰেছাৰ কণ্ট্ৰল কৰিব লাগিব। এতিয়া আমি কৰিম কি, আমি এতিয়া কমাই আছোঁ, লাহে লাহে কমাই আছোঁ। প্ৰথম অৱস্থাত কমকৈ একেবাৰে আপুনি ফিল আপ প্ৰডাক্ট আনিব কেতিয়াও নাচাব। Ready? সেন্সর এইটো আপোনাৰ সেন্সৰত আপোনাৰ পাৰ্মিশ্যন দিলেহে এইফালে ইনজেকশ্যন হ'ব। পাৰ্মিশ্যন নেকি? কি এয়া ফাৰ্ষ্ট প্ৰডাক্ট ওলাই গ'ল। Second product. This is the second product. Kalau kita beda aja gitu, kalau beda kita beda. Oh hijau. Pani le, pani. Plastikot ভাল লাগে মালকা সদায় চিচাই দে আৰু বঢ়াব লাগিব, ইঞ্জেকশ্যন স্পীড প্ৰেছাৰ বঢ়াব লাগিব।
স্পীড প্ৰচাৰ বঢ়াই আছোঁ।